নাগৰিকত্ব সংশোধনী বিধেয়ক অবৈধ আৰু অসাংবিধানিক। কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ন্যায়পালিকাৰ ওচৰ চাপিলে নাকচ হ'ব সংশোধনী বিল। শুকুৰবাৰে যুক্তি আৰু তথ্য সহকাৰে এই দাবী উত্থাপন কৰে সৃজন ফাউণ্ডেশ্যনে। সৃজন ফাউণ্ডেশ্যনৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক অবৈধ অসাংবিধানিক। নাগৰিকত্ব সংশোধনী বিধেয়কৰ নাই কোনো ভিত্তি। যিখন নাগৰিকত্ব সংশোধনী বিল অনা হৈছে সেইখন অসাংবিধানিক আৰু অবৈধ আচলতে। সেইখন নৰজে, কোৰ্টত গ'লে নৰজে, কিয়নো তাতে আফোৱাহপূৰ্ণ সেইখন বিল। প্ৰথমে সংবিধানৰ 11 ক অনুচ্ছেদৰ সংশোধনৰ দাবী সংগঠনটোৰ। তাৰ পিছতহে সম্ভৱ নাগৰিকত্ব সংশোধনী বিল 2016 উত্থাপন। অন্যথা কোনো কাৰণতে সম্ভৱ নহয় নাগৰিকত্ব সংশোধনী বিল 2016 গৃহীত কৰাটো। পিছে কি আছে সংবিধানৰ 11 ক অনুচ্ছেদত? অনুচ্ছেদ 11A ব্যাখ্যা কৰা হৈছে কেনেকৈ নাগৰিকত্ব দিব পাৰে। তাত ধৰ্মৰ আধাৰত দিব নোৱাৰে বুলি কোৱা হৈছে। গতিকে আমি কৈছোঁ সেই অনুচ্ছেদটোত সংশোধন কৰক। আমাৰ এইটো চিভিলাইজেশ্যন ৰেছপনচিবিলিটি যে হিন্দু, শিখ, বুদ্ধিষ্ট আৰু জৈন এইকেইটাক যদি কোনোবা বাহিৰৰ ৰাষ্ট্ৰত অত্যাচাৰত পৰে, তেওঁলোক ভাৰতলৈ যদি ঘূৰি আহে, যদি তেওঁলোকক আমি দিবলগীয়া হয় নাগৰিকত্ব, 4টা পদ্ধতি আছে দিয়াৰ, তেনেহ'লে আমি দিবলগীয়া হ'লে সেই সংশোধনীটো কৰি ল'ব লাগিব অনুচ্ছেদ 11A প্ৰথম। তেনেস্থলত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলেও ন্যায়ালয়েও বাতিল কৰাৰ সুৰুঙা ৰৈ যাব। জনসাধাৰণক আভুৱা ভাৰী বিধেয়ক গ্ৰহণৰ ব্যৱস্থা কৰাৰ অভিযোগ।